हेलो गाइज কি খবৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ দেখিছেনে কিমান ধুনীয়া ঠাইডোখৰলৈ আপোনালোকক আজি মই লৈ আহিছো মই আহিছো সোণাপুৰৰ এখন নাৰ্চাৰীলে আজি ফুল কিনিম বুলি সোণাপুৰৰ পাহাৰীয়া একাবেকা ৰাস্তাৰ মাজেৰে আজি মোৰ লগতে আপোনালোককো লৈ যাম সেই সুন্দৰ নাৰ্চাৰীখনলৈ এইখন হৈছে মোৰ 1 month old সুৱেগা নামটো ভাল লাগিছে নে বাৰু কমেন্টত জনাবলৈ নাপাহৰিব শিৱসাগৰ ঘৰলে যাওঁতে কিমানবাৰ যে এই ৰাস্তাটোৱেদি অহা যোৱা কৰিছো কিন্তু এই ৰাস্তাটোৰ সদায় নতুনত্ব থাকে চাওকচোন সোণাপুৰৰ ডিভাইডাৰত ফুলি উঠা ফুলবোৰ আমি যে পাইছো কি আমেৰিকুক নাৰ্সাৰী এইখিনি চাওকচোন ইমান ভাল লাগিছে ডাঙৰ হয় নাৰ্সাৰীখন যথেষ্ট ডাঙৰ মই সকলোবিলাক ফুল পাতৰ নাম নাজানো কিন্তু ইয়াৰ দেখি মোৰ সব লৈ যাবলৈ মন গৈছে ইমানেই ধুনীয়া ইয়াৰ নাৰ্সাৰীখন আৰু ইমানেই ধুনীয়া ইমানেই ভাল ভাল ফুল ইনডোৰ প্লান্ট আউটডোৰ প্লান্ট কিছুমান আছে মোৰ বিৰাটেই ভাল লাগিছে ইয়ালৈ আহি আপোনালোকো আহিব পাৰে যদি আৰু ইয়াৰ দামবিলাকো বেছি নহয় ৰিজনেবল প্ৰাইজে হয় সকলো প্লান্টৰে এইটো হৈছে মাৰান্তা প্লান্ট ইয়াৰ এটা মই প্লান্ট লৈ যাম সকলো ইনডোৰ প্লান্ট হয় ৰ'দটো বেছি নালাগে আৰু পানীও বেছি নালাগে কিবা এটা ৰুই ভাল নোপোৱা মানুহ খুব কমেই আছে নহয় জানো লাগিলে সেইটো বাৰীৰ ঢাপত এটা আমপুলিয়ে হওক নাইবা কংক্ৰিটৰ মহানগৰী এটা সৰু বেলকনি এটা সৰু টাবত ৰোৱা এজোপা সৰু ফুলেই হওক সৰু পুলি এটা নিজৰ চকুৰ আগত লহপহকৈ বাঢ়ি অহা দেখিলে কিমান ভাল লাগে ৰোতাজনেহে গম পায় চাৰিওফালে সেউজীয়া আৰু মাজত মই ইয়াৰ নাৰ্সাৰীখন বহুতেই ডাঙৰ আৰু বিৰাটেই ধুনীয়া ইয়াত দেখি মোৰ এনেকুৱা লাগিছে যে মই ইয়াৰ সকলোখিনি ফুল উঠাই লৈ যাওঁ এইটো হৈছে এৰেলিয়া প্লান্ট আজি দুদিনমানৰ আগতে এই প্লান্টটো মই কিনিছিলোঁ কিন্তু ৰ'দ বেছি পোৱাৰ কাৰণে প্লান্টটো বাচি নাথাকিলে কিছুমান প্লান্টক পানী বেছি নালাগে কিছুমান প্লান্টক ৰ'দ বেছি নালাগে গতিকে এইটো আজি মই আকৌ ইয়াৰ পৰা লৈ যাম এইটো চাওকচোন ইমান ভাল লগা ড্ৰেচিনা প্লান্ট ইণ্টাৰেষ্টিংলি ড্ৰেচিনা জিনাছৰ প্লান্টবিলাক শিপাডাল ৰঙা আৰু গুলপীয়া ধৰণৰ হয় আৰু এই গছজোপাৰ টোটেল স্পেচিছে আছে 120টা এয়া মোৰ পেকিং কমপ্লিট এতিয়া মই ঘৰলৈ যাবলৈ ৰেডি
অতি সোনকালে আহি আছোঁ মোৰ নেক্সট ভিডিঅ'লৈ, য'ত মই মোৰ ডেইলি ৱাৰ্ম আপ ৰুটিন শ্বেয়াৰ কৰিম।